নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে জুস্পি এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বতৰটো খুব ধুনীয়া আছিল সেইদিনা। ছোৱালীজনীও ফূৰ্তিতে ইমান চিঞৰি আছে। তেনেকুৱাতে দুজন হাজিৰা কৰা মানুহ ঘৰলৈ আহি বহু দিনৰ পৰাই তেওঁলোকক খবৰ কৰি থকা হৈছিলে, কিন্তু অহা নাছিলে। আজি আকৌ কোনো খা খবৰ নিদিয়াকৈ ঘপককৈ ওলালহি। তেওঁলোকক দেখি ভাবিলোঁ তেওঁলোককনো আজি কি বনাই খুৱাওঁ। লৰালৰিকৈ গৈ মাটিমাহ অলপ তিয়াই দিলোঁগৈ। অলপ পিছতে আকৌ ঘৰলৈকে এজন মাছ বেপাৰী আহিলে। দাদাজনে আকৌ মাছটো নিজেই বাছি মেলি দি থৈ গ'ল। ময়ো খুব ভালেই পালোঁ। মাছ বাছি বৰ ভাল নাপাওঁ, বাচিবলৈ গ'লে মনটোৱে বেয়া লাগি থাকে। অকণমান পিছতে বতৰটো ইমানেই সাংঘাতিক পৰিৱৰ্তন হ'ল, ইমানেই ৰ'দ ওলাইছে, ইমানেই গৰম পৰিছে, মানুহ ভিতৰত সোমাই থাকিব নোৱাৰা পৰিস্থিতি হৈ গৈছে। ফেনৰ হাৱা পৰ্যন্ত গৰম হৈ গৈছে। তেনেস্থলত তেওঁলোকে বাৰীত কাম কৰি থাকিব লগা হৈছে। কিনো কৰিব, উপায় নাই আৰু। সকলো মানুহৰেই জীৱন ধাৰণৰ প্ৰণালীবিলাক সুকীয়া সুকীয়া। তেওঁলোকেও পেটৰ তাৰণাত এনেকৈ কাম কৰি খাব লগা হৈছে। বেয়াও লাগে। ভিডিঅ'টো পিছে এতিয়াৰ নহয় দেই, কেইদিনমান আগৰ, যেতিয়া বেছিকৈ গৰম পৰিছিলে তেতিয়াৰ ভিডিঅ'। মই এডিটিং কৰিবলৈ টাইম পোৱা নাছিলোঁ বাবে অলপ দেৰি হৈ গৈছে ভিডিঅ'টো আপলোড কৰা। মই তেওঁলোকক কাৰণে 2 কাপ গাখীৰ চাহ ক্ৰীম বনৰ সৈতে বনাই দি থৈ আহি লৰালৰিকৈ আকৌ পাকঘৰলৈ বুলি সোমালোঁ দুপৰীয়া ভাত সাজৰ যোগাৰ কৰিবৰ কাৰণে। এয়া অথনি যে লৈছিলোঁ মাছখিনি, এয়া মাছ, এয়া মাটিমাহ তিয়াই যে থৈছিলোঁ, সেইখিনি মাটিমাহ তিয়াই থোৱাই আছে। গুটি আলু কেইটামানো অলপ পানীত তিয়াই থৈছোঁ, আৰু মানে তাৰ লেতেৰাখিনি অলপ কোমলিবৰ কাৰণে, ধুবলৈ ভাল হ'ব তেতিয়া, সেইকাৰণে তিয়াই থৈছোঁ। আৰু এয়া হৈছে বেঙেনা। আৰু এয়া ঔটেঙা। মই এতিয়া মাটিমাহখিনি ধুনীয়াকৈ ধুই লৈছোঁ। মাটিমাহবিলাকত কি হয়, অকণমান ক'লা ক'লা থাকিলেহে ভাল লাগে নহয়নে? তেতিয়াহে মাটিমাহ নিচিনা লাগে। আনপিনে আকৌ মই বেঙেনাখিনিও ধুনীয়াকৈ ধুই মেলি নিমখ হালধি সানি ল'লোঁ। গুটি আলুখিনিও ধুনীয়াকৈ ধুই ল'লোঁ। তেনেকৈ মাছখিনিও ধুনীয়াকৈ ধুই মেলি নিমখ হালধি সানি ভাজিবৰ কাৰণে ৰেডি কৰি ৰাখিছোঁ। আনপিনে আকৌ মই ঔটেঙা আৰু মাটিমাহখিনি প্ৰেছাৰ কুকাৰত উঠাই দিছোঁ। প্ৰেছাৰ কুকাৰত ভৰাই পেলাই ষ্ট'ভত উঠাই দিলোঁ, পানী অলপ দি, নিমখ অকণ দি। আৰু সেইকেইটা হুইচেল আহে মানে, মাটিমাহৰ হুইচেল আহে মানে, কেইটামান হুইচেল অহালৈকে মই মাছখিনি ভাজি ৰেডি কৰি ল'লোঁ। এইখিনিতে কথা এটা কওঁ দেই ৰাইজসকল, আপোনালোকে মোৰ ভিডিঅ'বিলাকত অলপ আন্ধাৰ পাইছে নহয়নে? ৰেচিপি ভিডিঅ'বিলাক। ইয়াৰ কাৰণ দুটা আছে। এটা হৈছে লাইটৰ প্ৰব্লেম, আনটো হৈছে মই মাটি কেৰাহীত বনাওঁ। মাটি কেৰাহীবিলাক যিহেতু ক'লা, আৰু মানে লাইটৰ প্ৰব্লেমটো মানে কি হৈছে, মোৰ পাকঘৰত 2টাকৈ লাইট আছে। তাৰে যিটো ষ্ট'ভৰ ওপৰত যিটো লাইট আছিলে, সেই ষ্ট'ভৰ ওপৰত থকা লাইটটো ফিউজ গুচি গ'ল। লগাবৰ কাৰণে মানুহ এজন মাতি আছোঁ, অহা নাই। সেইকাৰণে আপোনালোকে বেয়া নাপাব, মোৰ অলপ আন্ধাৰ দেখিছে বাৰু। আৰু তাতে বেলেগ পোহৰ দিবলৈও মোৰ অসুবিধা হয়, মানে কি, মই নিজেই যিহেতু ভিডিঅ' কৰোঁ, সেইকাৰণে মই আকৌ বেলেগ এটা লাইটৰ ব্যৱস্থা কৰিবলৈ নোৱাৰোঁগৈ। আৰু ৰেডি হৈ গ'ল। আনপিনে আকৌ অকণমানিজনীও কান্দি আছে, আমনি কৰি আছে, মা মোৰ ওচৰলৈ আহা, মোৰ ওচৰলৈ আহা, মোৰ লগত খেলা। উপায়ো নাই, কি কৰিম, কোনফালে মেনেজ কৰিম। তাইক অকণমান সময় দি পেলাই আকৌ আহিলোঁ পাকঘৰলৈ বুলি। আহি মাটিমাহৰ ঔটেঙা দিয়া আঞ্জাখন তেল মাৰিবলৈ বুলি পিঁয়াজ দিলোঁ তেলত, কেইটামান পাঁচফোৰণ দিলোঁ। দিয়াৰ পিছত মাটিমাহৰ ঔটেঙা দিয়া আঞ্জাখন তাত দি দিছোঁ। কিমান থপথপীয়া হৈছে দেখিছেনে ৰাইজসকল? বৰ সোৱাদ হৈছিল দেই। তাতে অকণমান হালধি দিলোঁ। নিমখটো মই প্ৰথম যেতিয়া বইল কৰিবৰ কাৰণে যেতিয়া দিছিলোঁ, তেতিয়াই মই নিমখখিনি দিয়ে থৈছিলোঁ। এতিয়া হালধি দিলোঁ। দিয়াৰ পিছত ভালকৈ 2টামান উতল অহাৰ পিছত মোৰ মাটিমাহ
ঔটেঙা দিয়া মাটিমাহৰ আঞ্জাখন সুন্দৰকৈ ৰেডি হৈ গ'ল। এতিয়া মই তেওঁলোকৰ বাবে দুখন থালি কেনেকৈনো সজালোঁ তাকে আপোনালোকক দেখুৱাওঁ। এয়া চাওকচোন। মাজতে আকৌ তেওঁলোকক মই নেমুৰ চৰ্বতো 2 গিলাচ দিলোঁগৈ। সেয়া ভিডিঅ' কৰিবলৈ নহ'লে ভাতত লাগি থাকোঁতেনে মোৰ। যিহে গৰম পৰিছে, নেমু চৰ্বতকণ খাই দিলে ভাল পাব তেওঁলোকে। এতিয়া তেওঁলোকৰ বাবে ভাতৰ থালি সজালোঁ। দুপৰীয়া হ'ল। এয়া চাওকচোন, আমলখি আচাৰ, বেঙেনা ফ্ৰাই, গুটি আলু, মাছৰ পিচ এটা দিছোঁ আৰু এয়া দিলোঁ মাটিমাহৰ ঔটেঙা দিয়া আঞ্জা। তেওঁলোকে খাই খুব ভাল পালে আৰু আবেলি 2 কাপ সুন্দৰকৈ গাখীৰ চাহ বনাই তেওঁলোকক খুৱাই বিদায় দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বাই।